নমস্কাৰ, MNB ব্লগৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাস চাব যাব ওলাইছিলোঁ। সেইদিনাখন আমি ৰাস চাব গৈছিলোঁ লখৰাত। ভাবিছিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰি লওঁ, কিন্তু ইমান কিবা কিবি ক'লোঁ কথা, তো সেইবিলাক কি হ'ল, একো চাউণ্ডেই নাই। পিছত এডিট কৰোঁতে গম পাইছোঁ যে চাউণ্ড একোৱেই নাই। তো এতিয়া ভইচ অভাৰ দিছোঁ। এয়া ৰেডি হৈছিলোঁ, এয়া লগৰজনী, তাইকো কিবা কিবি কৈ আছিলোঁ, একোৱেই নহ'ল। ব'লক গৈ থাকোঁ আৰু ৰাসখন চাই আহোঁ। এইটো এটা খেল আছিল, ভাইটিয়ে খেলিছিলে। 10 টকাৰ নাম্বাৰটোৰ কাৰণে 10 টকা লৈছিলে। তাৰপিছত খেলিছিলে মুৰ্গী পাব বুলি, তো একো নাপালে, তাকে লৈ তাক কিবা কিবি কৈ আছিলোঁ।